এই 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাতিম। 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। যে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল-আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত 2 এদিনৰ ভিতৰতে 10,000 টকা পুতুং কৰি সোমাই যাব। হ'ব? আপোনালোকৰ ইয়াত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী আছে নে নাই? আছে নে? গাঁৱত আছে নে নাই? ডিফু কলেজত এডমিশ্যন ললে আমাক 15,000 টকা লাগে। যদি অহা যোৱা কৰিব লাগে আৰু 10,000 টকা লাগে। কিতাপ কিনোতে 2-3,000 টকা লাগে। গতিকে বহুত ল'ৰা ছোৱালী কলেজত নাযায়, সোনকালে বিয়া হৈ যায় বা ল'ৰাই কিবা কিবি কামত নামি যায়। এইবাৰ মই কি কৰিছো যে কলেজত ল'ৰা হওক ছোৱালী হওক এডমিশ্যন আমি বিনামূলীয়াকৈ দিম। আপোনালোকে 1 টকাও দিব নালাগে। হৈ গ'ল। এডমিশ্যন লোৱাৰ পিছত ল'ৰা ছোৱালী দুইটা এডমিশ্যন ললে, কিন্তু ছোৱালী যিবিলাক এডমিশ্যন ল'ব, ছোৱালীয়ে কলেজত এডমিশ্যন লোৱাৰ লগে লগে তাইক অহা যোৱা খৰচৰ কাৰণে চাইকেল এখন কিনিবৰ কাৰণে ছোৱালীজনীৰ বেংক একাউণ্টত মই 10,000 টকা চৰকাৰৰ পৰা দিম। তাৰমানে ল'ৰাজনৰ এডমিশ্যন ফ্ৰী, বাকীখিনি দেউতাক মাকে পঢ়াব। ছোৱালীজনীৰ এডমিশ্যন ফ্ৰী, কিন্তু ছোৱালীজনীক মামাই পঢ়াব। হ'ব? আৰু এটা আছে যে চৰকাৰী ঘৰ বহুত মানুহে পোৱা নাই, হয়নে নহয়? হয়নে? চৰকাৰী ঘৰ কিয় পোৱা নাছিলে? আগতে আমাৰ পঞ্চায়তৰ মানুহবিলাকে গৈ জিঅ' টেগিং কৰে, কাৰবাৰ কৰে, কাৰবাৰ নকৰে, আৰু 2-এজনে অলপ পইচাও ঘোষ লৈ লয় জিঅ' টেগিং কৰাৰ কাৰণে, হয়নে নহয়? এইবাৰ মই এটা নতুন নিয়ম কৰিছো। আপোনালোকৰ ঘৰৰ ফটো আপোনালোকে নিজে ল'ব আৰু জিঅ' টেগিং আপোনালোকে নিজে কৰিব পাৰিব। মই আপোনালোকক সুবিধা কৰিছো আৰু আমি আপোনালোকক ঘৰ চেংচন কৰি দিম। হ'ব?